এটা কথা কম যে প্ৰথম মই গম পাইছিলোঁ মই নিশিতা বাৰ লগত কথা হৈছিলোঁ এটা সিনেমাৰ কিবা প্ৰিমিয়াৰ শ্বট গৈছিলোঁ তাত মই নিশিতা বাই মোক প্ৰথম কৈছিলে তাত কওঁতে আচলতে মই বিশ্বাস হোৱা নাছিলে বিশ্বাস নোহোৱাৰ পিছত মই তাৰ একাউণ্টটো খুলি চালোঁ যে কেনে আছে চাওচোন কাৰণ তাক সুধিব নোৱাৰোঁ এইটো কথা মই চাওঁতে সি ধুনীয়াকৈ তাৰ ফটো আপলোড কৰে তাৰ ভিডিঅ'ছবিলাক আপলোড কৰে মই ভাবিছোঁ মিছা কথা চাগে মোৰ বিশ্বাস নহ'ল তাৰপিছত মই এইখিনিতে নাম ল'ব বিচাৰিম অলংকৃতা ৰূপাংকৃতা পদ্মনাভ বৰদলৈ গায়ত্ৰী পাপলুদা মৌৰী দত্ত তেওঁলোকে যেতিয়া সাংঘাতিক বেয়া কণ্ডিশ্যন হ'ল কিশোৰৰ তেতিয়া তেওঁলোকে হস্পিটেলত ভিজিট কৰি পেলাই তেওঁলোকে এটা হোৱাটছএপ গ্ৰুপ খুলিলে হেল্প কিশোৰ দাস বুলি সেই হোৱাটছএপ গ্ৰুপটোৱে আমাক ৮০% যিমান ফ্ৰেটাৰ্নিটিৰ মানুহ আছে একগোট কৰি পেলাই আমি সকলোৱে তাৰমানে সেইটোৰ পৰাহে অৱগত হ'লোঁ গতিকে তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ইমান ভাল এটা চিন্তা কৰিলে তাৰপিছত আমি সকলোৱে কথাখিনি যেতিয়া গম পালোঁ ভিগুদাই কোৱাৰ নিচিনা ১০০ টকাৰ পৰা আদি কৰি এজন টেকনিচিয়ানৰ পৰা আদি কৰি এগৰাকী ছিনিয়ৰ আৰ্টিষ্টৰলৈকে প্ৰত্যেকজনে তেওঁলোকৰ সাধ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছে সেইটো আচলতে আমি সকলোৱে কৈ থাকোঁ আমাৰ উদ্যোগটো উইক আমি আমাৰ মাজত একতা নাই কিন্তু আচলতে হোৱাটছএপ গ্ৰুপটোৰ পৰা যিটো আমাৰ একতাৰ প্ৰদৰ্শন হৈছে কিশোৰৰ প্ৰতি বা কিশোৰৰ প্ৰতি মানে কিশোৰ আচলতে এটা সাংঘাতিক ভাল চ'ল বুলি যাক আমি কওঁ যতীন দাই কোৱাৰ নিচিনা খুব পজিটিভ মই নিজেও ব্যক্তিগতভাৱে কিশোৰৰ লগত কাম কৰিছোঁ যোৱা বছৰ আৰু এনেও ভালকৈ তাৰ লগত খুব ভাল বন্ধু আমি গতিকে সেই ক্ষেত্ৰত কিশোৰৰ লগত এটা সাংঘাতিক বেলেগ ধৰণৰ এটা আকৰ্ষণ আছে আমাৰ সকলোৰে পাৰ্চনেলি